নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ বেথু শাকৰ সৈতে বেঙেনা দি ভাজি বনাম মই। তো চাই থাকিব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাবলৈ পায়। মই এতিয়া গেছত কেৰাহী পাতি দিছোঁ, গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হৈ গ'ল, মই ইয়াত মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। গৰম হৈ গৈছে তেল। এতিয়া মই ইয়াত দি দিম কাটি থোৱা বেঙেনাখিনি। বেঙেনাখিনি মই আগতীয়াকৈ কাটি লৈছোঁ, সৰু সৰুকৈ ধুই ইয়াক অকণমান পানীৰ পৰা ওলাই থৈ দিছোঁ। অলপ সময় ভাজি ল'ম লাহে লাহেকৈ। বেঙেনাত মই দি দিম অকণমান হালধি, আৰু ইয়াত দিম মই নিমখ। হালধি নিমখ মিক্স হোৱাৰ পিছত ইয়াক অলপ টাইম মই ঢাকি ৰাখি দিম। এতিয়া অলপ চাই দিওঁ, বেঙেনাখিনি ভাজা হৈ গ'ল নে। ৰেচিপিটো বহুত সহজ হয়, আপোনালোকে ট্ৰাই কৰিব, খাই বহুত ভাল পাব। বেঙেনাখিনি ফ্ৰাই হৈ গ'ল, মই এতিয়া উঠাই দিছোঁ। ওলাই থৈছোঁ। এতিয়া মই কেৰাহীত আকৌ অলপমান তেল দি, কেৰাহীত তেল গৰম হৈ গৈছে। এতিয়া কেইটামান জিৰা দি দিম গোটা। তাৰপিছত ইয়াত দিম কাটি থোৱা পিঁয়াজ, ইয়াতে দি দিম কাটি থোৱা কেঁচা জলকীয়া। পিঁয়াজত মই শাকখিনি দি দিছোঁ। এতিয়া শাকত মই দিছোঁ সোৱাদ অনুসৰি নিমখ, আৰু লগতে দিছোঁ হালধি অকণমান। এইখিনি মিক্স কৰি দিয়াৰ পিছত অলপ টাইমৰ কাৰণে মই ঢাকি থৈ দিম। 1 মিনিটমান পিছত চাইছোঁ এতিয়া। আকৌ অলপ টাইম ঢাকি থৈ দিম।
শাকখিনি সিজিলে এতিয়া মই ভাজি থোৱা বেঙেনাখিনি দি আছোঁ। মিক্স কৰি অলপ টাইমৰ কাৰণে আকৌ ঢাকি দিম মই। এতিয়া শাকৰ ভাজি বেঙেনা সৈতে ৰেডি হ'ল। ইয়াক ধুনীয়াকৈ আপুনি চাৰ্ভ কৰিব, খাবলৈ বহুত টেষ্টি হয়। থেংক ইউ।